Welcome to my YouTube channel. So অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ. তো আজি কথা পাতিম আমি জেল ৱাৰ্ডাৰ আৰু এক্সাইজ কনষ্টেবল. এক্সাইজ কনষ্টেবল চাকৰিটোনো কেনেকুৱা চাকৰি আৰু জেল ৱাৰ্ডাৰ চাকৰিটোনো কেনেকুৱা চাকৰি কথা পাতিম আমি আজি. আৰু পোচাকযোৰা কেনেকুৱা হয়, তাৰ ডিউটি কেনেকুৱা হয়, তাৰ চেলাৰী কিমানমান পাব, মানে সকলোখিনি কথা পাতিম. চ' ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে বুজি পোৱাত অকণমান টান হ'ব. আৰু যিকেইটা ল'ৰাই মানে কি জানে অলৰেডি, সেইকেইটা ল'ৰাই বুজি পোৱাৰ মানে একো টেনশ্যন নাই. চ' ভিডিঅ'টো যদি ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে, প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব. আৰু নতুন নতুন চাকৰি ইনফৰমেশ্যন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব. দেন আমি কথা পাতোঁ. আৰু এক্সাইজ কনষ্টেবলটো হৈছে যোনটো আমাৰ আবকাৰী বুলি কয়. আবকাৰী হৈছে কেনেকুৱা, যেনেকুৱা মানে কি আজিকালিতো জানাই মানে কি বহুত ড্ৰাগছ কিবা কিবি বহুত বিভিন্ন ধৰণৰ মানে কি লেতেৰা বস্তু মানে কি ল'ৰাবোৰে খায়, সেইগিলা বস্তু মানে কি সিহঁতে মানে কি চেকিং কৰে. আৰু তাৰপিছত ৱাইন শ্বপ, ডাঙৰ ডাঙৰ ৱাইন শ্বপ আছে, ডাঙৰ ডাঙৰ ৱাইন শ্বপত মানে কি সিহঁতে চেকিং কৰে. তাক কয় এক্সাইজ কনষ্টেবল. বেটেলিয়ন হয় এইটো, একদম আবকাৰী বুলি কয়. মদ ধৰা, যেনেকুৱা মদ ধৰা বুলি ক'লে বুজি পায় বহুতে, মদ ধৰাক কয় আবকাৰী বেটেলিয়ন. আৰু ছেম পজিশ্যন পুলিচৰ দৰে ছেম হয়, মানে দৰমহা পাতিও একে পুলিচৰ দৰে হয়, মানে অকণমান ইপাৰ সিপাৰ হ'ব পাৰে, কিন্তু ছেম দৰমহা, ছেম ড্ৰেছ, ছেম পোচাকযোৰ. এইটো হ'ল এক্সাইজ কনষ্টেবলৰ কথা পতা হৈ গ'ল. তাৰপিছত আমি কথা পাতিম জেল ৱাৰ্ডাৰ. জেল ৱাৰ্ডাৰ হৈছে আপোনাৰ জেল ৱাৰ্ডাৰ কেনেকুৱা বস্তু, যেনেকুৱা এতিয়া আমাৰ আছাম পুলিচত যেনেকুৱা মানে কি এতিয়া আছামী, য'ত নেকি মানে কি ডাঙৰ ডাঙৰ ক্ৰাইম কৰে, সিহঁতক মানে কি প্ৰেৰণ কৰে জেলত. সিহঁতক মানে কি সুৰক্ষা দিবৰ কাৰণে জেইলাৰ পুলিচ মানে কি আছে. চ' তাক কয় জেইলাৰ পুলিচ, কাৰণ ছেম পুলিচৰ দৰে ছেম হয়, দৰমহাও ছেম হয়. খালি অনলি সিহঁতে মানে কি অনলি জেলত ডিউটি কৰিব লাগিব, কাৰণ সিহঁতক সুৰক্ষা দিব লাগিব. বাইচাঞ্চ সিহঁতে কিবা কৰি পাব পাৰে ন, সেইটো কাৰণে কি জেলত মানে কি ডিউটি কৰিব লাগে, সেইটো জেইলাৰ পুলিচ. তাৰপিছত দৰমহা পাতি গম পালে, ড্ৰেছ পোচাক কেনেকুৱা গমেই পালে. চ' কেনেকুৱা ধৰণৰ মানে কি জেইলাৰ চাকৰিটো কেনেকুৱা, এক্সাইজ কনষ্টেবল চাকৰিটো কেনেকুৱা, সেইটো বেটেলিয়নে হয়, চব জেইলাৰ বেটেলিয়ন হয় আৰু এক্সাইজ বেটেলিয়ন হয়. মানে চব একে পুলিচৰ দৰে ছেম হয়, ড্ৰেছো ছেম হয়. সকলোখিনি গম পালে. ভিডিঅ'টো কেনে লাগিল প্লিজ কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব. সকলো মানে কি ডিফেন্সৰ আপডেট মানে প্ৰত্যেকটো কথা জানিবৰ কাৰণে। চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আপোনালোকে মৰম দি যাব. সদায় মৰম পাম বুলি আশা থাকিল. মই সদায় ভিডিঅ' বনাবলৈ চেষ্টা কৰিম. কিবা যদি ভুল হৈছে মাফ খুজিছোঁ, আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব. দেন পিছলৈ অন্য এটা ভিডিঅ'ত লগ পাম. তো আজিলৈ এৰিছোঁ. বাই বাই, জয় হিন্দ, বন্দে মাতৰম.